নমস্কাৰ দৰ্শক বৃন্দক আজি মই ৰিমাজ ৱৰ্ল্ডলৈ আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আজি গণেশ পূজা আৰু আপোনালোক সকলোকে গণেশ পূজাৰ শুভেচ্ছা থাকিল। আৰু মই এতিয়া অলপ ওলাই যাওঁ বুলি ভাবিছোঁ। এতিয়া আপোনাৰ 3:30 হৈছে, বতৰ বৰষুণ দি আছিলে বাৰু। চাওঁচোন গৈ পেলাই কি কৰোঁ, কেনেকৈ কি হয় আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু অলপ বৰষুণ দি আছে, তথাপিতো ওলাই যাওঁ আৰু আপোনালোকক অলপ পিছত লগ পাই আছোঁ। ঠিক আছে। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। যোৰহাট ষ্টেডিয়ামৰ ওচৰ পাইছোঁ আৰু বতৰটো অকণমান ডাৱৰীয়া আৰু ভালেই হৈছে, ডাৱৰীয়া হৈছে আৰু খোজকাঢ়িও ভাল লাগিছে, সেইটো কাৰণে গৈ আছোঁ। আৰু গৈ থাকোঁচোন, ক'ত কি হয় আপোনালোকে গম পাব ভিডিঅ'ত। মই 2খনমান ফটো শ্বেয়াৰ কৰি দিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। টেক কেয়াৰ এণ্ড বাই বাই।